हाय गाइज वेलकम टू माय चैनल। सो पुनर्बार अन्य भिडिओ स्वागतम जाइছো और এইকেইদিন মোৰ ব্লগ দি আছো আপোনালোকে দেখিছে ভাল লাগিছে বহুত আৰু যোনসকলে নতুনকৈ ব্লগ মোৰ চেনেললৈ আহিছিলে বহুত বহুত ধন্যবাদ আৰু ইমানখিনি মৰম দিয়াৰ কাৰণে বহুত বহুত ধন্যবাদ। মানে তোমালোকক কি কম আৰু এনেকুৱা মজা লাগিছে না তোমালোকে ইমান ধুনীয়া ধুনীয়া কমেন্ট দিছা। সো বহুত বহুত থ্যাংক ইউ। আৰু আজি বৰবৰাত যাং অলপ মোৰ আইটিআইটো ভেৰিফিকেশ্যন কৰিব আছে, সেইটো চাই লওঁ, ভেৰিফিকেশ্যনটো কৰি লওঁ, তাৰপিছত লগ পাই আছো আৰু সো এনেকৈ ব্লগ দি যাম ধুনীয়া ধুনীয়াকৈ। लाइक कमेंट शेयर और सब्सक्राइब तो कर दी और 500 कर दियक पटपट 369 आसे 500 कर दियक तिता भिडिओ दी ভাল লাগিব। और इटान भिडिओ क्वालिटी केनेका गई आसे गम पा ना और अलप मिलाई लबा। इटान गब्र सब्र ना मोबाइल मिलाई बनाई आसो और सो अलप एडजस्ट तो कर लब। तार धुनिया धुनिया कन्टेन्ट लै धुनिया धुनिया भिडिओ लै राइडत जाम आहि जाब। सो भिडिओ चाई थक। और এইকেইদিন पूरा बरषुण दी आছিলে और बरषुण दी थकार কাৰণে पूरा बाइकखन एकदम पूरा गेहरा हो आसे माने पूरा रूप नाइकिया हो पूरा बोका हो आसे। और बाइकखनो धोवां नेকি चाई लওঁ, जदि पैसा है तेतिया बाइकखन धोई लम और इटान गई थकों और एनेके चाई थक भिडिओটো। सो गाइस धुनियाके गान এটা শুনি লোৱা তোমালোকে, যদি কিবা গান লাগি আছে মনটো ধুনীয়া একদম গানটো শুনি মনটো ফ্ৰেছ কৰি লোৱা আৰু ধুনীয়াকৈ মোৰ ভিডিঅ'টো উপভোগ কৰা তোমালোকে। সো গাইস गानটো শুনি ল'লে ধুনীয়াকৈ আৰু ইমান বেছি গান শুনিলে বেয়া ন। গানটো আজি ইমানতে হ'ব। এতিয়াতো ভেৰিফিকেশ্যন হৈ গ'ল আৰু ভেৰিফিকেশ্যন কৰি আহি গ'লোঁ। এতিয়া পূৰা টেনশ্যন নাই, ধুনীয়াকৈ এতিয়াতো পঢ়িব লাগিব। আৰু মোৰ ভিডিঅ'খন কেনেকুৱা লাগে কমেণ্ট এটা কৰি দিব। চ' বাইকখন এবাৰ চাই লওক ধুনীয়াকৈ। চ' গাইজ বাইকখন এখন মানে মোৰ প্ৰব্লেম এটা হৈ আছে, যদি RPMটো আৰু পূৰা যদি কচি কচি চলাই দিওঁ তেতিয়া মানে ইয়াত কিবা মানে এইটোকে তলত কিবা মানে মোবিলখিনি ওলাই সেইখিনি তিতি আছে মানে আৰু গৰম হৈ গ'লে মোবিলখিনি ওলাই যায়। চ' সেইকাৰণে মই এইকেইদিন ব্লগ চলগো বনাই নাই, বাইকখন চলোৱা নাই আৰু সেইকাৰণে হ'লেও RPM এটা শুনিব ধুনীয়াকৈ। বাট বাইকখন মোৰ কাৰণে বহুত আৰু কি ক'ম আৰু। চ' বহুত সহায় কৰিছে বাইকখনে। বাইকখন নথকাহেঁতেনতো কি হ'লহেঁতেন। আৰু আজিকালি মানুহকতো বস্তু কিনালে বস্তু নিদিয়ে। চ' এখন যিয়ে হওক লাগিলে বাইক এখনৰ পৰাই মই 1K কৰিম, 1K কৰিহে মই বাইক ল'ম বেলেগ। চ' সোনকালে 1Kটো কৰি দিয়া, তেতিয়া মই ভাল ভাল বাইক এখন ল'ম। আৰু তোমালোকে মাতটো শুনিছে আৰু RPM এটা শুনি লোৱা। চ' গাইছ RPMটো শুনিলে। গাইছ আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ। আৰু কেনেকুৱা লাগিলে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু যেনেকুৱা লাগিলেও শ্বেয়াৰটো কৰিব, কমেণ্টটো কৰিব, লাইকো কৰিব আৰু লগৰ মাজত পূৰা শ্বেয়াৰ কৰি দিয়ক ভিডিঅ'টো, যাতে পূৰা ভাইৰেল হৈ যায়, ভিউজ হওক, তেতিয়া ভিডিঅ'টো ভাল লাগিব। আৰু আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ। আজিলৈ টাটা বাই বাই, জয় আই অসম।